হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে দেখা পাব এনেধৰণে মা বা দেউতা হৈ কেনেধৰণে সন্তানৰ লগত সময়বিলাক অতিবাহিত কৰা হয় বা কেনেধৰণে সন্তানৰ লালন পালন দৈনন্দিন কাম কাজ বা মানে কাম কাজ বুলিয়ে কৈছোঁ আৰু সিহঁতৰ পাছে পাছে ঘূৰি ফুৰাটোৱেতো চবতকৈ ডাঙৰ কাম বা সিহঁতৰ লগত লাগি ফুৰাটোৱে বহুত বেছি ডাঙৰ কাম। গতিকে কেনেধৰণে আমি আমাৰ এই টিকলিজনীক কেনেধৰণে আমি ইমানজনী কৰিছোঁহি। আমি যিহেতু বাহিৰত আছোঁ, গাঁৱত ঘৰত নাই, ঘৰত থকা হ'লে বেলেগ কথা, কিন্তু আমি ইয়াত বাহিৰত আছোঁ আৰু দিনটো প্ৰায়ভাগ সময়খিনিয়ে মোৰ লগত কটোৱা হয়। তাই যিহেতু বাপেক ডিউটিলৈ গুচি যায় আৰু গুচি যোৱাৰ পাছত তাইক আচলতে আমি মই কেনেধৰণে তাইক দিনটো পাৰ কৰি নিওঁ বা তাই পাছে পাছে ঘূৰি বা তাই কাৰুকাৰ্যবিলাকত বা তাই খেল ধেমালিবিলাকত কেনেধৰণে মই সহযোগিতা আগবঢ়াওঁ, সেইখিনিকে আপোনালোকক আজি থুলমূলকৈ ভিডিঅ' আকাৰে আপোনালোকক দেখাব বিচাৰিছোঁ। আৰু এয়া চাওক, ধুনীয়াকৈ খাই বৈ আজৰি কৰি তাইক মই ৰাতিপুৱা সময়ত এনেকৈ গামলাটো দি দিওঁ আৰু যিমান বস্তু আছে তাই খেলা বস্তুখিনি নেখেলে, গতিকে এইবোৰ ঠাণ্ডা চাণ্ডাৰ বটল চটল চববিলাক এই গামলাটোতে ভৰাই থৈ দিওঁ আৰু খেলা বস্তুখিনি গোটেইখিনি ধুনীয়াকৈ গামলাটোত থৈ দিওঁ। তাই কিন্তু গামলাটোৰ পৰা গোটেইখিনি পেলাই মেলি এনেকৈ গামলাটোৰ লগত পূৰা লাগি থাকে আৰু এনেধৰণেই খেলি থাকে ধুনীয়াকৈ। মই পাছত বহি থাকোঁ এনেকৈ আৰু খুৱাব সময়ত এই ধৰণে একদম ফুচুলাই মেলি একদম মানে মুঠতে এটেপা তাইক খুৱাব লাগে আৰু সেইটোৱেই মোৰ লক্ষ্য। গতিকে এনেধৰণে খুৱাই বোৱাই কিবা কিবি গান চান গাই মেলি খুৱাওঁ আৰু খুৱাই বোৱাই এনেকৈ আবেলি অকণমান উলিয়াই নি য'তে ত'তে আৰু এয়া বাইকত বহালোঁ, নহ'লে এইফালে গৈ ক'ৰবাত মানে কিবা এটাই দেখালোঁ, কুকুৰ এটাকে দেখালোঁ বা ৰাস্তালৈ লৈ গ'লোঁ, গাড়ীকে দেখালোঁ, এনেধৰণে আৰু তাইৰ লগতে ঘূৰি ফুৰোঁ। আৰু আকৌ কেতিয়াবা মন গ'লে এনেকৈ বিহুৰ নাচনী, যিহেতু আমাৰ ছোৱালী সন্তান, গতিকে ধুনীয়াকৈ সাজি কাচি অকণমান বোলো ফটো চটো মাৰোঁ, ভিডিঅ' চিডিঅ' কৰোঁ। এনেকৈ তাইক সজোৱা মেলাত মই ব্যস্ত হৈ পৰোঁ। মানে আচলতে এয়াই জীৱন, নহয় জানো? জীৱন একদম সময়ৰ প্ৰতিটো পলে পলে মানে এনেকৈ আৰু সময়ৰ প্ৰতিটো পলে পলে আমিবিলাকো পৰিৱৰ্তন হওঁ আৰু সিহঁতকো অকণমান পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰোঁ আৰু অকণমান নচুৱাওঁ, কিবা কিবি যি মনে পাৰিছোঁ তাকে কৰিব চেষ্টা কৰিছোঁ। আৰু গতিকে এনেধৰণে ধুনীয়াকৈ সজাই কচাই ধুনীয়াকৈ ভিডিঅ'টো মানে কৰোঁ বুলি ভাবোঁ, কিন্তু ভিডিঅ' কৰা নহয়গৈ। গতিকে এনেকৈ থৈ দিওঁ ভিডিঅ'বিলাক আৰু সেইকাৰণে ভাবিলোঁ আজি মোৰ ইউটিউব চেনেলতে ধুনীয়াকৈ ৰাখি থৈ দিওঁ। তাই ডাঙৰ হ'লে যিহেতু চাব পাৰিব আৰু আপোনালোককো দেখুওৱা হ'ব, সেইকাৰণে মই ভিডিঅ' কৰি পেলাই আপোনালোকক দেখাব বিচাৰিছোঁ। আৰু কেতিয়াবা আকৌ আবেলি সময়ত এনেকৈ উলিয়াই নিওঁ পাছফালে, ৰুমৰ পাছফালে, এনেকৈ কিবা কিবি একদম তাই মাটি কিবা কিবি এইবোৰ খেলিব বিচাৰে, খেলিব দি দিওঁ। এনেকৈ ৰৈ থাকোঁগৈ, ধুনীয়াকৈ বহি থাকোঁ আৰু সেয়াও মোক ভিডিঅ' কৰি ধুনীয়াকৈ ৰাখি থৈ দিওঁ। আৰু যিহেতু তাই ডাঙৰ হ'লে চাবলৈ মন যাব আৰু চাই পেলাই তাই একদম পূৰা নষ্টালজিক অনুভৱ কৰিব। এয়াই আৰু ফূৰ্তি ফাৰ্তা কৰি তাইৰ লগতে কেঁচুৱাৰ লগত কেঁচুৱা হওঁ কেতিয়াবা বা তেনেধৰণে আৰু তাই যি বিচাৰে তাকে কৰোঁ। তেনেধৰণৰ আমি সময়বিলাক পাৰ কৰোঁ। আকৌ কেতিয়াবা এয়া বাপেকে ধুনীয়াকৈ মোবাইলটোত কাৰ্টুন চাৰ্টুন দেখাই কিবা ধৰণৰ আৰু তাই যিটোকে মন যায় সেইটোকে বিচাৰে, তাকে দেখাবলৈ চেষ্টা কৰে। এনেকৈ আৰু আমি বাহিৰত আছোঁ। দেউতাক ডিউটি যোৱা সময়ত ডিউটি গুচি যায়, দিনৰ দিনটো মই তেনেকৈ চাওঁ। আকৌ ডিউটিৰ পৰা আহি বাপেকৰ লগত তাই এনেকৈ একদম ধুনীয়াকৈ বাপেকৰ লগতে শুই পৰে আৰু মোবাইল চোৱাত ব্যস্ত হৈ যায়। সেয়াও মই ভিডিঅ' কৰি ধুনীয়াকৈ থৈ দিলোঁ। আকৌ কেতিয়াবা এয়া দেখিছেনে, আবেলি সময়ত বা দুপৰীয়া সময়ত এনেকৈ তাই ৰুমত নাথাকে যিহেতু, গতিকে এনেকৈ অকণমান উলিয়াই আনোঁ। একদম মানে ঢাপলি মেলি ইফালৰ পৰা সিফালে গুচি যায়, গেটখন বন্ধ কৰি থৈ দিওঁ, নহ'লে ওলাই লৰ মাৰি গুচি যায় ৰাস্তা ফালে। এনেকৈ আৰু আমি দিনবিলাক পাৰ কৰিছোঁ। এয়া তাই নিজৰ ইচ্ছামতে ফলিখন মই দি দিছোঁ আৰু নিজৰ ইচ্ছামতে যি মন কৈছে তাকে আগ বাগ কৰি
এয়া ধুনীয়াকৈ ফলিখনত চুমাও খাইছে এবাৰ তাই যিহকে ইচ্ছা তাকে কৰিবলৈ দিছোঁ কেতিয়াবা আকৌ এই ধৰণে তৃপ্তি ল'ব বিচাৰোঁ বা তৃপ্তি দিব বিচাৰোঁ মানে আচলতে তাই বাপেকৰ আৰু মোৰ ভাগৰ কাপোৰবিলাক লৈ টানি আজৰি ফুৰে ইফালৰ পৰা সিফালৈ গতিকে কেতিয়াবা এনেকৈ বাপেকৰ চোলাটো পিন্ধাই চাওঁ কেনেকুৱা লাগে আৰু ফটো মাৰি থৈ দিওঁ এইবিলাক আচলতে কি আৰু মনৰ আনন্দ লাভ কৰোঁ বা দিওঁ তাইকো আনন্দ দিওঁ তাই কিন্তু বেয়া পোৱা নাই কিন্তু গম পাইছে নাই হ'লেও মলেও চোলা পিন্ধি তাই বহুত বেছি ভাল পায় মানে কিবা এটা তাই মানে ফূৰ্তি কৰে আকৌ ইপিনে তাই আকৌ বেলেগ ধৰণৰ এটা তৃপ্তি লৈ আছে মানে গিলাচটো মুখত ভৰাই মাত মাতি আছে এয়াই সঁচা অৰ্থত জীৱন গতিকে বাই বাই